তো হেল্ল' গাইজ কেনে আছে আপোনালোক মই আছোঁ বৰ্তমান ওদালবাৰীত চিমখন মোৰ মানে বেয়া হৈছিলে আৰু টাইমখন মানে জিঅ' কৰিব আহিছিলোঁ মই তো বাকীখিনি গোটেই ডিটেইলছখিনি পিছত ক'ম বলক আগে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মই বৰ্তমান মোৰ চিমখন বদলাব যাই আছোঁ সকলোখিনি মোৰ ৰাসবাটো গৈ পুৰণি চাইকেলখন লৈ কিনে এখন মোৰ ভাঙা চিঙা পুৰণি আৰু গাইজ বৰ্তমান মই ভাঙা চিঙা ৰাস্তাইদি পুৰা যাই আছোঁ আৰু মানে মোৰ চিমখন কি হৈছিল যেতিয়া মই আগৰ ভিডিঅ'ত মানে কৈছিলোঁ মানে মোৰ মোবাইলটো পানীত পৰাতে চিমত টাকালি কিনে পানীটো গৈছিল আৰু এতিয়া মই চিমখন মানে কি এয়াৰটেলৰ পৰা ডাইৰেক্ট জিঅ'লৈ ট্ৰান্সফাৰ কৰি দিম। আমাৰ ইয়াতে জিঅ' নেটৱৰ্কটো ইমানো বেয়া মানে ভালো নহয় ইমান বেয়াও নহয় তথাপি চলে আৰু কিন্তু এয়াৰটেলৰ নেটৱৰ্কটো এনে ঘাটিয়া মানে আৰু কি ক'ম তাৰমানে এটা ভিডিঅ' দিয়াতে কেই ঘণ্টা লাগে হিচাপ নাই তো বহুত কষ্ট আৰু এই জ্বালা কালা কষ্ট। অ' ভাই এইটো কি হৈ গ'ল মোৰ লগত নফৰিলোঁ লগ কিবাকৈ আৰু যাই আছোঁ বৰ্তমান মানে তাৰে দোকানখনত দেউতাই ৱেইট কৰি আছে মানে চিমখন দেউতাৰ নামত আছে না আৰু তো যাই আছোঁ মোৰ নামত কৰি ল'ব পাৰিলেতো চিন্তাই নাছিল তথাপি আজি যাওঁ কি হয় দেখা যাওক আৰু যাওক গাইজ আমাৰ ৰাস্তা কি মজা ৰাস্তা চাইকেলৰ পেডেল একফালে নাইয়ে मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। তথাপি এখন লৈয়ে মই একদম পুৰা ৰেইনবো যাই আছোঁ ভাল লাগে মানে এইবিলাক চাইকেল চাইড ৰেঞ্জাৰত কৰি আৰু ৰাস্তা ধামাকাৰ ৰাস্তা আমাৰ তো বলক ওদালবাৰীত লগ পাম। তো গাইজ ফাইনেলি যাই পাই ওদালবাৰী আহি গ'লোঁ আৰু এইটো দেউতা আৰু গাইজ চাওক কিবাকৈ হৈ গ'ল এয়াৰটেলৰ পৰা জিঅ' কিন্তু 13 দিন না 11 দিনমান ৱেইট কৰিব লাগিব। তো গাইজ ফাইনেলি আজি বৰষুণৰ দিনত হ'লেও এই চাওক বেছি আমাৰ লগতে সদায় কলেজত যায় ইয়াক ফাইনেলি ৰেইনব'ই ধামাকা দিছে আজি ৰবিবাৰে ইয়াৰ ক্লাছ আৰু চাটাৰ এটা লৈ পিছফালে ৰেইনকোট চেইনকোট বেগত ভৰাই লৈছা না ৰেইনকোট লৈছোঁ আৰু কি ইয়াৰ নাম হৈছে গাইজ হিৰক ইয়াৰ নাম আৰু তো কেনে পঢ়া পাতি রবিবার আন দিন দিয়ে আমার মরিবা লাগব ঠিকছে আৰু ইৰা ভৰি দিছি উঠি পুৰা কিমান দূৰ মান হয় বা এনে 7 কিলোমিটাৰ মান হয় না হ'ব 8 কিলোমিটাৰ মান গোটেইকেইদিন যাই আছে নহয় কালি গৈছিলি না নেকি কালি গৈছিলোঁ দে বাৰু যা তো গাইজ আমাৰো সেনাই হৈছে কিন্তু আমাক ইমান দিন হেৰি কৰা নাই আৰু কিন্তু গাইজ আমাক ৰবিবাৰে বন্ধ দিছে বাৰু তাক ৰবিবাৰো ক্লাছ কৰে বোলে মই ভালকৈ নাজানো তো গাইজ মজা লাগছে মানে কি জল্দি ক্লাছবিলাক হয় আৰু সোনকাল ছুটি হয় আৰু মজা লাগে তো আপোনালোকক কাৰোবাৰ যদি ল'ব ইচ্ছা আছে ল'ব পাৰে মানে ৰিজাল্ট একদম ফাৰ্ষ্ট ক্লাছ হৈ যাব গাইজ ফাৰ্ষ্ট ক্লাছ মজা। তো গাইজ কি ক'ব বহু বছৰ ৰখি এটা লাগছে দিয়ক কিবাকৈ এটা গাছডাল বাঁহৰ কাষত আছে না বহুত ডাঙৰ হৈছে কিন্তু এটা লাগছে ফাইনেলি মালদৰাম তো গাইজ এইটো খাব লাগিব পকা নাই অলপ কাছাতে বাঢ়ি থৈ দিলোঁ এনে বাদলি নিব পাৰে না গাইজ বাদলি নিয়াটো দূৰৰ কথা এনে ভয়ংকৰ পকা লগা দেখিয়ে গম পাব যে কাটাৰ পিছত দেখলোঁ যে বাপৰে পকাই পকা আৰু গাইজ এতিয়া আমি পুৰা গেংটো এতিয়া আমি ফিউষ্টাৰ দিব দিছোঁ ফিউষ্টাৰে গৈছি না বেৰেলে গৈছোঁ দিনটো লাইন নাই মই ভিডিঅ' বনাব পৰা নাই তো আজি ভিডিঅ'টো একদম খাটা পুৰা গাইজ দেখ চাওক পুৰা একদম গেং একদম পুৰা গেং আহি গৈছে আৰু এতিয়া আমি ফিউষ্টাৰটো দিওঁ গাইজ আন্ধাৰে আমি ফাইনেলি ট্ৰেন্সফৰ্মাৰ আহি পালোঁ পুৰা চাওক অলপমান দূৰত আছে আৰু একদম কেনে জাগাত যি আছে আমাৰ ট্ৰেন্সফৰ্মাৰটো আচৰিত ৰাতি ইমান হাত চাপ খেতি হাত কৰি থাকিব পাৰে একদম এনেকৈ আমাৰ কাৰেণ্টটো গৈছে কেমেৰা একদম কেপচাৰে কৰিব আহিছোঁ কি নাইবা এতিয়া আৰু গাইজ অকস্মাতে দেখা পালোঁ এইডাল ব'মহ বাদলিৰ ফান ভালকৈ চিনি নাপাব ব'মহ আৰু গাইজ ফিউষ্টাৰ গৈছে বোধহয়। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল বহুত খাটা ভিডিঅ' আছিল তো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই।